Hello everyone, welcome to my channel. নমস্কাৰ মই নিৰ্মালী আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে ধূপৰ পেকেটবিলাক আপোনালোকে কি কৰে পেলাই দিয়ে নেকি বাৰু যদি পেলাই দিয়ে তেনেহ'লে ভিডিঅ'টো চাওক মই কেনেকৈ ৰিইউজ কৰিলোঁ ধূপৰ পেকেটেৰে কেনেকৈ এটা নতুন বস্তু তৈয়াৰ কৰিলোঁ তো বনাবলৈ মই ধূপৰ পেকেট মানে বান্ডেল হয় এইটো ডাঙৰ পেকেট আৰু এনেকৈ কাপোৰ লৈছোঁ এখন স্কুৱেৰ চাইজত কাটি লৈছোঁ কাটি কিনে এনেকৈ বনাই গৈছোঁ আৰু লৈছোঁ বিজেলি বাঁহৰ টুকুৰা এটা আৰু বাঁহৰে এডাল লাঠি টাইপৰ লৈছোঁ ভিডিঅ'টো যেন শেষলৈকে চাই থাকে আৰু যিসকলে এনেকৈ বনাইছে মোৰ দৰে তেওঁলোকে যেন কমেণ্ট কৰি জনায় কেনেকুৱা হ'ল আৰু যিসকলে বনোৱা নাই তেওঁলোকেও ট্ৰাই কৰি চাব পাৰে যিহেতু এতিয়া আমি ঘৰতে সোমাই আছোঁ আবদ্ধ হৈ আছোঁ আমাৰ মনজনো ইমান এটা ভাল নহয় গতিকে আমাৰ সময়খিনিও আমি ইউটিলাইজ কৰিব পাৰোঁ লগতে আমাৰ ধূপৰ পেকেটবিলাকো আৰু এটা নতুনকৈ ৰিইউজ টাইপৰ হ'ব গতিকে যিহেতু আমাৰ সকলোৰে ঘৰতে ধূপৰ পেকেটবিলাক থাকে নহয় জানো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পোৱা আছোঁ তেতিয়ালৈকে সকলোৱে সুস্থ থাকক বাই বাই